现在是8比9，哈朗根夺冠他。আমাৰ পৰ্বতজৰা মহকুমাৰ আৰু পৰ্বতজৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপকাই হায়াৰ ছেকেণ্ডেৰী স্কুলত তিনিদিনীয়া কাৰ্যসূচীৰে 8, 9 আৰু 10 তাৰিখলৈকে বাগৰুম্বা নৃত্যৰ প্ৰেক্টিছ ছেশ্যন এটা ষ্টাৰ্ট হৈছে বা ট্ৰেইনিং ছেশ্যন এটা ষ্টাৰ্ট হৈছে। এই প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে বাগৰুম্বা নৃত্যৰ জৰিয়তে অহা 17 জানুৱাৰী তাৰিখে গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানটোত যাতে ভাগ লৈ পেলাই বাগৰুম্বা নৃত্যই সমগ্ৰ বিশ্বৰ দৰবাৰলৈ যাব পাৰে তাৰ বাৰ্তা দিবৰ কাৰণে এই প্ৰশিক্ষণ কাৰ্যটো আৰম্ভ কৰা হৈছে। এই প্ৰশিক্ষণৰ অন্তত 11 তাৰিখে আমি ইয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা দিম। আমাৰ ইয়াতে মোটামুটি 150 জন প্ৰশিক্ষাৰ্থী আছে আৰু 40 জন প্ৰশিক্ষাৰ্থী গোসাইগাঁৱৰ পৰা আমাৰ ইয়াতে লগ লাগিব। সৰ্বমুঠ প্ৰায় 200 প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা গৈ পেলাই গুৱাহাটীত অংশগ্ৰহণ কৰিব আৰু গুৱাহাটীত এই অংশগ্ৰহণ 4 দিনৰ প্ৰশিক্ষণ কাৰ্য এটা আছে। তাৰপিছত 17 জানুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই বাগৰুম্বা নৃত্যৰ এটা প্ৰদৰ্শন হ'ব। তাত আনুমানিক 11,000 মান প্ৰশিক্ষাৰ্থী আৰু পাৰ্টিচিপেণ্টছ থাকিব এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে। Zirai